আজি আপোনালোকক গুজৰাটত বৈ থকা নৰ্মদা নদীৰ কিছুমান কথা ক'ম আৰু দেখুৱাম। নৰ্মদা নদীখন সাধাৰণতে পশ্চিমৰ ফালে বৈ গৈছে, কিন্তু গুজৰাটৰ এটা অঞ্চলত নৰ্মদা নদীখন উত্তৰ ফালে বৈ গৈছে। এই অঞ্চলটোত গুজৰাটৰ বৰোদাৰ পৰা 70 কিমি দূৰত অৱস্থিত। গুজৰাটী আৰু মহাৰাষ্ট্ৰৰ কিছুমান লোকে মান্যতা ৰাখে যে চ'ত মাহতেই উত্তৰ বাহিনী নৰ্মদা নদীৰ পৰিক্ৰমা কৰিলে মনোবাঞ্ছা সিদ্ধি হয়, আৰু সেয়েহে প্ৰতি বছৰে লাখ লাখ ভক্ত দিনে ৰাতিয়ে উত্তৰ ফালে বৈ যোৱা 18 কিলোমিটাৰ নৰ্মদা নদীখনৰ পৰিক্ৰমা কৰে। ময়ো এইবাৰ অফিচৰ লগৰবোৰৰ লগত মাজৰাতি গৈছিলোঁ পৰিক্ৰমা কৰিবলৈ, কিয়নো দিনত ইয়াত বহুত ৰ'দ আৰু গৰম। এই পৰিক্ৰমাটো আমি ক'ৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু কি কৰিলোঁ ভিডিঅ'টোত গোটেইখিনি কথা কৈ আছোঁ। আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ ৰাতি 10:30 বজাত বৰোদাৰ পৰা তিলকগড়া নামৰ গাঁওখনলৈ, যাৰ দূৰত্ব আছিল 70 কিলোমিটাৰ, আৰু আমি গৈ পাওঁতে 1 ঘণ্টা লাগিছিল তিলকগড়া গাঁওখনত। গাড়ীখন আমি পাৰ্কিং এৰিয়াত ৰাখি আমি গৈছিলোঁ বাসুদেৱ কুটীৰ আৰু হনুমান মন্দিৰলৈ, য'ৰ পৰা আমাৰ পৰিক্ৰমা আৰম্ভ হ'ব। কথিত আছে যে ভগৱান শ্ৰীৰামে এই নৰ্মদা নদী পাৰ হৈ এই মন্দিৰটোৰ অঞ্চলটোত আশে পাশে ৰৈছিল, আৰু তাতে এই হনুমান মন্দিৰটো মানুহে পিছত বনাইছিল বুলি কৈছে। মন্দিৰত সেৱা কৰি তাত আমি চাহ পানী খাই আমাৰ পৰিক্ৰমা আৰম্ভ কৰিছিলোঁ তিলকগড়া গাঁওখনৰ মাজে মাজে। আৰু আমাৰ লগত আছিল জোনবাইটো। কি যে মনোমোহা পৰিৱেশ আছিল, নিজে যদি আপোনাৰ এইটো নিজে অভিজ্ঞতা নকৰে তেতিয়া গম নাপায়, আৰু তাক প্ৰকাশ কৰিলে ভাষা নাই। মাজৰাতি জোনবাইৰ পোহৰত গাঁও, খেতি আৰু নদীৰ পাৰে খোজ কঢ়াৰ অভিজ্ঞতা, ৱাহ! যাত্ৰাপথত যাত্ৰীবোৰক শুশ্ৰূষা কৰিবলৈ বেলেগ বেলেগ মানুহবোৰ ৰৈ থাকে। গাঁও নহ'লে বেলেগ অঞ্চলৰ মানুহবিলাকো আহি আমাক যাত্ৰীবোৰক শুশ্ৰূষা কৰিবলৈ ৰৈ থাকে। যাত্ৰীবোৰৰ কাৰণে চাহ পানী নাস্তা আদি ফ্ৰীতে বিতৰণ কৰে। এয়া তেওঁলোকৰ কাৰণে এটা পুণ্যৰ কাম বুলি ভাবে। আমিও মাজে মাজে ৰৈ চাহ পানী নাস্তা এইবিলাক খাই গৈছিলোঁ। গাঁওবোৰত কলৰ খেতি আৰু জোৱাৰৰ খেতি দেখিছিলোঁ ৰাতি গৈ থাকোঁতে, আৰু তাত নেমুৰ খেতিও বহুত দেখিবলৈ পাইছিলোঁ। এটা ৰাতিৰ পোহৰত জোনাকৰ পোহৰত সেইটো দেখিবলৈ আৰু বিৰাট মনোমোহা আছিল। আৰু এটা কথা কওঁ, গুজৰাটী মানুহৰ যিকোনো অনুষ্ঠানেই হওক, ধৰ্মীয় বা বিয়া, তাত সিহঁতে গৰবা নাচিবই লাগিব। আমিও গৈ থাকোঁতে গৰবা নাচ দেখিছিলোঁ, আৰু আমিও তাত এপাক দুপাক নাচিছিলোঁ, কিন্তু বেছি সময় তাত থাকিব নোৱাৰিলোঁ। তাৰপিছত নদীৰ পাৰে পাৰে গৈ থাকোঁতে ভক্তবোৰে নাম কীৰ্তন কৰি থকা দেখা পাইছিলোঁ। নদীৰ পাৰতে চালি এখন সাজি তাত ভজন কীৰ্তন কৰি আছিল ভক্তবোৰে। নদীৰ পাৰে গৈ থাকোঁতে দেখিলোঁ নদীৰ পাৰত গাঁৱৰ মানুহবোৰে অস্থায়ী দোকান কিছুমান সাজিছিল। তাতে সিহঁতে নদীৰ মাছবোৰক খুৱাবলৈ মুড়ি আৰু আন কিবা কিবি ৰাখিছিল। মানুহবোৰে সেই মুড়িবোৰ কিনি মাছবিলাকক খুৱাইছিল। সেই নদীৰ মাছবিলাক বেলেগ গাঁৱৰ মানুহবিলাকে কেতিয়াও নাখাইছিল বুলি আমাক জানিবলৈ দিছিল। নৈৰ পাৰে পাৰে গৈ আমি আধা ৰাস্তা পাৰ হোৱাৰ পিছত আমি নৈখন পাৰ হ'ব লাগে। তাৰ কাৰণেও তাত ব্যৱস্থা কৰি থোৱা আছিল। ফেৰীৰে আমি নৈখন পাৰ হ'ব লাগে। তাত 30 টকাৰ পাৰ পাৰ্চন টিকট কাটি আমি ফেৰীত উঠিছিলোঁ। লগতে আছিল আমাৰ জোনবাইটোও। নৈখন পাৰ হোৱাৰ সময়ত যিটো এটা অভিজ্ঞতা হৈছিল জোনবাইটোৰ সৈতে, সেই ভিডিঅ'টোত দেখিলে আপোনালোকে গম পাব কেনেকুৱা এটা ভাল পৰিৱেশ আছিল। সেই পুৱা ৰাতি সময় আছিল একচুৱেলি তেতিয়া। নৈখন পাৰ কৰাৰ পিছত গাঁৱৰ মাজেৰে খোজকাঢ়ি গৈ এখন আশ্ৰমত বহিছিলোঁ। তেতিয়া ৰাতিপুৱা 4:30 মান বাজিছিল। তাত আমি ফ্ৰেছ হৈ চাহ পানী খাইছিলোঁ। আশ্ৰমখনত থকা লোৱাৰ ব্যৱস্থা আছে। দূৰ দূৰণিৰ পৰা অহা ভক্তসকলৰ বাবে তাত থকা লোৱাৰ ব্যৱস্থা আৰু খোৱা মেলাৰ ব্যৱস্থাও আছিল। তাৰ পৰা আমি ওলাই গৈ নদীৰ মাজলৈ গৈছিলোঁ গা ধুবলৈ। পানী বেছি নাছিল কাৰণে গা ধুব বহুত ভাল লাগিছিল তাত। নৰ্মদা নৈখন শিলেৰে পৰিপূৰ্ণ হয়, সেয়েহে পানী বৰ স্বচ্ছ আৰু নিৰ্মল আছিল। তাত আমি 1 ঘণ্টামান গা ধোৱাৰ পিছত ফটো কেইখনমান উঠি আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ আমাৰ গন্তব্য স্থানলৈ। 2 কিলোমিটাৰমান খোজকাঢ়ি যোৱাৰ পিছত এখন সেতু পায়। সেই সেতুখন পাৰ কৰিয়ে আমাৰ গন্তব্য স্থান পোৱা যায়।
সেতুখন পাৰ হোৱাৰ পিছত আমি আকৌ আমাৰ আগৰ য'ৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ তাত আমি গৈ পাইছিলোঁ। তাত আকৌ এই হনুমান মন্দিৰটোতে সেৱা জনাই আমি তাত চাহ পানী খাই ফ্ৰেছ হৈছিলোঁ। তাৰ পৰা আমি চহৰৰ গাঁওখনৰ মাজে মাজে ওলাহি আমাৰ য'ত গাড়ী ৰাখিছিলোঁ তাত আহি গাড়ী পাৰ্কিং এৰিয়াত আহি তাৰ পৰা আমি ৰাতিপুৱাৰ আহাৰৰ কাৰণে এখন ঠাইত আহিছিলোঁ যাৰ নাম ডাবৈ নামৰ ঠাইখনলৈ আহিছিলোঁ। তাত বহুত ফেমাছ ভাজিয়া পায়, ভাজিয়া মানে পকৰি বুলি কয় আৰু আমাৰ অসমীয়াত। বিভিন্ন ধৰণৰ ভাজিয়া যেনে আলু ভাজিয়া, ডাল বৰা, মেথি শাকৰ ভাজিয়া, লগতে জেলেবী আৰু ঢকলাও আছিল। আমি অলপ মিক্স টাইপ ভাজিয়া অৰ্ডাৰ কৰিছিলোঁ, লগতে জেলেপী অকণমান অৰ্ডাৰ কৰিছিলোঁ। আমি খোৱা লোৱা হোৱাৰ পিছত আমি আমাৰ বৰোদালৈ ৰাওনা হৈছিলোঁ। তেতিয়া দিনৰ 9 বাজি গৈছিল আৰু এইটো ভিডিঅ'ৰ জৰিয়তে আপোনাক মই অকণমান জাষ্ট বৰোদাৰ এইটো নৰ্মদা উত্তৰ বাহিনী নদীৰ পৰিভ্ৰমণ কেনেকৈ কৰে সেইটো দেখাবলৈ চেষ্টা কৰিছিলোঁ। আশা কৰি আপোনালোক ভাল পাব।